ভাদ মাহৰ 20 তাৰিখ আছিল। নামঘৰত ভাওনা আছিল। খোলতালৰ মতেৰে গোটেই ভাওনাখন ৰজন জনাই আছিল সিদিনা। খগেনেও ভাওনাখন চাই বৰ ভাল পাইছিল। খগেন সেই গাঁৱৰ এজন বাসিন্দা। জংঘল এখন পাৰ হৈয়ে গাঁওখনৰ শেষৰ ঘৰটোৱেই খগেনৰ ঘৰ। সেইদিনাখন ভাওনাখন শেষ হওঁতে নিশা 10 মান বাজিছিল। আকাশত বিজুলী চমকি উঠিছিল। বৰষুণ অহাৰ আগতেই সকলো নিজৰ নিজৰ লেম্প লৈ নামঘৰৰ পৰা ওলাল। খগেন আৰু দুজনমান একেলগে আহি আছিল। সেই দীঘলীয়া আলিটোত পোহৰ বুলিবলৈ অকল লেমৰ পোহৰ আৰু মাজে মাজে দি থকা সেই বিজুলীৰ পোহৰ। আহি আহি খগেনে লগৰ কেইজনক এৰি অকলে ঘৰলৈ আগবাঢ়িল। সি জংঘলখনৰ ওচৰ পালেহি। জিলিৰ মাতেৰে গোটেই পৰিৱেশটো ভয়াল কৰি তুলিছিল। যিহেতু সি সদায় অহা যোৱা কৰি থাকে, সেইবাবে তাৰ বৰ এটা ভয় লগা নাছিল। কিন্তু সেইদিনাখন ইমান ৰাতি প্ৰথম ঘৰ গৈ আছিল সি। গৈ থাকোঁতেই তাৰ আগেদি কিবা এটা পাৰ হোৱা যেন পালে। তেতিয়া সম্ভৱ নিশা 11:30 বাজিছিল। খগেনে ভাবিলে শিয়াল হ'ব চাগৈ, কাৰণ তাত শিয়াল বহুত আছে। বেছি ভাবি নাথাকি সি আগুৱাই গ'ল। তেনেতে দূৰত কুকুৰবোৰে ভুকিবলৈ ধৰিলে। অলপ ভয় খাব ধৰিলে খগেনে। সি তাৰ পৰা বেগাই যাবলৈ ধৰিলে। তাৰ এটাই ভাৱ আহিছিল যে যেনেকেই নহওক জংঘলখনৰ পৰা ওলাই যাব লাগে। হঠাৎ আকাশত বিজুলী চমকি উঠিল। চক খাই গ'ল সি। বিজুলীৰ শব্দৰ লগে লগে তাৰ কাণত পৰিল আৰু এটা শব্দ। শব্দটো কোনোবাই গুণগুণাই থকাৰ দৰে। এনেকুৱা লাগিছিল যে কোনোবাই সুৰত কিবা গান গাই আছে। শব্দটো শুনি তাৰ ভয় নাইকিয়া হৈ গৈছিল। ইমান ধুনীয়া সুৰ কোনে গুণগুণাই আছে বুলি বিচাৰি সি জংঘলখনৰ পিনে যাব ধৰিলে। যিমানেই জংঘলখনৰ মাজলৈ গৈ আছিল, সিমানেই সেই সুৰটো তাৰ ভাল লগা হৈ গৈ আছিল। কি হৈছিল সি একো গম পোৱা নাছিল। অকল সি সেই সুৰটো বিচাৰি জংঘলখনৰ মাজলৈ গৈ আছিল। হঠাৎ কৰবাৰ পৰা কুকুৰ কেইটামান আহি তাৰ ওচৰত ভুকিব ধৰিলে। খগেনে টোপনিৰ পৰা সাৰ পোৱা নিচিনা পালে। ভালদৰে ঘূৰি চাৰিওফালে চালে। নিজকে জংঘলখনৰ মাজত দেখি তাৰ প্ৰাণ বায়ু উৰি যোৱাৰ দৰেই হ'ল। কুকুৰকেইটাক লগত লৈ সি তাৰ পৰা পলাবলৈ ধৰিলে। ভগৱানৰ নাম লৈ যেনে তেনে সি সেইদিনাখন ঘৰ পালেহি। ঘৰ পাই কুকুৰকেইটাক লগত ৰাখি দৰজাখন মাৰি বিচনাত উঠিল। কপি কপি নিশাটো তেনেদৰেই পাৰ কৰিলে। বহুত মনত পেলাব চেষ্টা কৰিও তাৰ মনত নপৰিল সি কেনেকৈ জংঘলখনৰ মাজ পালেগৈ। পিছদিনাই পুৱাই গাঁৱত কথাটো জনালে। তেতিয়া নামঘৰীয়া ককা এজনে ক'লে, সেয়া পৰুৱা আছিল। নাৰীৰ ৰূপ লৈ নিজৰ সুৰেৰে মানুহক নিজৰ ফালে মাতি থাকে। এই কথাষাৰ শুনাৰ পিছত খগেনে আৰু বেছি পলম নকৰিলে। তাক বচোৱা কুকুৰকেইটাক লগত লৈ সি সেই ঠাই এৰি দিলে।